পশ্চিম কাৰ্বি আংলং জিলা অসম মেঘালয় সীমান্ত চোৰাং সৰবৰাহকাৰীৰ গাড়ী জব্দ কৰে। যোৱা ৭ অক্টোবৰ তাৰিখে হাওৰাঘাট লাংহেন আৰু চামিলাংছত কৃষক সন্মিলনৰ আয়োজন কৰে। বোকাজনৰ চোৰৰ সন্ত্ৰাস, একে ঘৰৰে ৩খন বাইক লৈ উধাও হল চোৰ। পশ্চিম কাৰ্বি আংলং জিলা চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত আছে বন বিভাগৰ অভিযান। খেৰনি বন বিভাগৰ টহলদাৰী দলে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ উমখিৰমি আৰু মুলাবেৰ গাঁৱৰ মাজত অবৈধভাৱে কুন্ধা কঢ়িয়াই অনা ML04399 নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোক কৰায়ত্ব কৰাত ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত বন বিভাগে জব্দকৃত কুণ্ডা ভৰ্তি গাড়ীখন খেৰনি বন বিভাগৰ কাৰ্যালয়লৈ আনি অনুসন্ধান অব্যাহত ৰাখে। কাৰ্বি আংলং জিলাৰ বোকাজানৰ মহকুমাত এতিয়া বাইক চোৰৰ উপদ্ৰৱ। বুধবাৰে পুৱতি নিশা ৰতন দাসৰ ঘৰত সোমাই তলা ভাঙি লৈ যায় 3খনকৈ বিলাসী বাইক। বোকাজানৰ চোৰৰ সন্ত্ৰাস, একে ঘৰৰে 3খন বাইক লৈ উধাও হল চোৰ। আমি ভাবিছোঁ এনে কুকুৰে ভুগি থাকে, হাল্লা কৰি থাকে, কোনো ওলোৱা নাই, গমেই পোৱা নাই। তেতিয়া ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰাৰ কাৰণে ভাইটি ওলাই, তেতিয়া ওলাই চাইছোঁ যে বাইক 3খন নাই। পাছত গেটত গৈ চাই যে গেটত তলা ভাঙা, গেটৰ হুকখিনি ভাঙা আৰু ওচৰতে কিবা হাতিয়াৰখিনি যি ভাঙিছে এইখিনি বস্তু পৰি আছে। আৰু এনেই আপোনালোকৰ কিবা ধৰক ওচৰৰ কাৰোবাৰ ওপৰত কাৰোবাৰ সন্দেহ তেনেকুৱা হৈ আছে? এনেকৈ সন্দেহটো নাই এতিয়া, কেনেকৈ কি হ'ল এইটো ক'বই পৰা নাই। আৰক্ষী প্ৰশাসনক অৱগত কৰিছে? তেতিয়া ভাইটি গৈছে এপ্লিকেশ্যন দিবলৈ, আৰক্ষীক জনাবলৈ গৈছে। এতিয়া বাহিৰত এই বস্তুখিনি পৰি আছে যি কুকুৰ এটা আছিলে, কুকুৰটোক কিবা খুৱাই দিছে কাৰণে সেইটো এনেই হৈ আছিলে। ৰাতিপুৱা বেৰচৰ নিচিনা আছিলে, এইটো অলপ ঠিক হৈছে। আপোনাৰ 3খন বাইক জ্বলিছে, কি বাইক? এটা KTM, এটা এক্সট্ৰিম হিৰোৰ আৰু এটা আপাচে। আজমল ছুপাৰ 40ৰ মেধাৱী ছাত্ৰ কৰণ উপাধ্যায়ে JEE এডভান্স পৰীক্ষাত ভাল ফল প্ৰদৰ্শন কৰি অসমলৈ কঢ়িয়াই আনিছে সুনাম। যোৱা ৭ অক্টোবৰত লাংহেন চামিলাংছ হাওৰাঘাটৰ বিজেপি মণ্ডল কমিটিয়ে কৃষক সন্মিলনৰ আয়োজন কৰে। যি আমাৰ ফাৰ্মাৰ বিল 2020 যি এক হৈ গ'ল, সেই ওপৰতে সভা আজি ইয়াত মানে চেলিব্ৰেশ্যন কৰা হৈছে যে মোদী চৰকাৰে যি আইন পাছ কৰিলে, যি 70 বছৰ ধৰি যি কৃষকৰ অধিকাৰ বঞ্চিত হৈ আছিলে, কৃষকে যি পাব লাগিছিলে সেইখিনি পোৱা নাছিলে, এই আইনৰ দ্বাৰাই আজি গোটেই সমগ্ৰ ভাৰতৰ কৃষকে আজি লাভান্বিত হৈছে। আৰু আজি আমি দেখিছোঁ যে বিৰোধীসকলে যি অপপ্ৰচাৰ চলাইছে যে এই বিলৰ ওপৰত লৈ, কিন্তু সেই বিলত এনেকুৱা কৃষকৰ বিৰুদ্ধে কোনো এনেকুৱা বিল নাই। তাত সদায় কৃষকৰ মংগলৰ কাৰণে এই বিলত গোটেই মানে ছিষ্টেমটো যি কিনা বেচা, তেওঁলোকৰ যি সামগ্ৰী, কেঁচা সামগ্ৰী, সেই বস্তুখিনি তেওঁলোকে ইলেক্ট্ৰনিক মাধ্যমেৰেও তেওঁলোকে বিক্ৰী কৰিব পাৰিব, ষ্টেটৰ বাহিৰতো তেওঁলোকে বিক্ৰী কৰিব পাৰিব, তেওঁলোকে জগাৰ পৰাও অনলাইন দ্বাৰাই। তাত হাওৰাঘাট বিজেপি মণ্ডলৰ সভাপতি ৰামায়ণ চৌহান আৰু অতিথি হিচাপে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ EM খনসিং ৰংপি উপস্থিত থাকে। তাত এই কথা উল্লেখ কৰিছে যে বিজেপি চৰকাৰৰ দিনত কৃষকসকলে পাব থকা ঋণসমূহ অতি সোনকালে পাব বুলিও ঘোষণা কৰে। আজি ষ্টুডিঅ'ৰ পৰা মই গংগোত্ৰী বৰাই বিদায় লৈছোঁ। ধন্যবাদ।